মোক যেতিয়া ছাৰে বেঞ্চৰ ওপৰত থিয় কৰাই থৈছিল গোটেই ক্লাছটোৰ সৈতে তুমি মোৰ ফালে চাইছা মজা লৈ আছিলা। আৰে নহয় ৰে, প্লিজ বুজিবলৈতো চেষ্টা কৰা। তোমাৰ এনেকুৱা খংবোৰ দেখিলে ন বহুত ধুনীয়া দেখি। চাওঁ চুমা এটা খাওঁ। এৰি দিয়া, লাজ নাইকিয়াতো কৰবাৰ। খুৰা মই ক'লেচোন বিশ্বাসে নকৰা। আজি একেবাৰে হাতেলৈতে ধৰি ভিডিঅ' এটা কৰি দিছোঁ, চাওক আপুনি। ঠিক আছে। তাই এইবোৰহে কৰিব যায় নেকি কলেজত? আহক আজি গম পাই যাব মই কোন হয়। এইখন ঘৰত তোমাৰ স্থান নাই। কিয় দেউতা, কি হ'ল? কি দেখিছো এইবোৰ? যি দেখিছা ঠিকেই দেখিছা। বুজিছা নিৰূপা, এনেকৈ হলে কেনেকৈ হ'ব? কিমান কি সপোন দেখিছিলো ছোৱালীজনীক লৈ। হেৰা তোমাৰ বন্ধু প্ৰীতম যে তেখেতৰ ইউনিভাৰ্চিটিত আমাৰ ছোৱালীজনীক এডমিশ্যন দিব নোৱাৰি নেকি? মাজনীক কৈ দিবা নেক্সট সপ্তাহৰ পৰা তাই গুৱাহাটীত পঢ়িব লাগিব। মাজনী তই এই সকলোবোৰ পাহৰি যা আৰু পঢ়াত ভালদৰে মনোযোগ দে। তোমাক দেউতাৰাই গুৱাহাটীৰ ভাল এখন ইউনিভাৰ্চিটিত এডমিশ্যন লগাই দিব। তোমাক লৈ দেউতাৰাই বহুত সপোন দেখিছে। মা, মই অভিষেকক কেতিয়াও এৰি থাকিব নোৱাৰিম। তুমি আৰু একো ক'বলৈ চেষ্টা নকৰিবা। তোমাৰ দেউতাৰাই যি কৰিব বিচাৰিছে সেয়াই হ'ব লাগিব। কালিৰ পৰা আৰু মই কলেজ যাব নোৱাৰিম। ঘৰত সকলোবোৰ গম পাইছে।
মা তোমাৰ মোবাইলটো দিয়াচোন কিয় কি কৰা তুমি মোবাইল কাপোৰ এযোৰ অৰ্ডাৰ কৰিম কেনেবাকৈ সেই ল'ৰাজনৰ লগত কথা নপতাতো মা তুমিও মানে অলপমানো বিশ্বাস নকৰা ন ল জলদি কৰ মই ৰান্ধি ঘৰত আছো ঠিক আছে মই এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ কি সিদ্ধান্ত তই পইচা পালি নে নাই পালোঁ কিন্তু যিমানখিনি বিচাৰিছিলোঁ সিমানখিনি নহয় ল এইখিনি যিমান সোনকালে পাৰা কাম এটা বিচাৰি ল মোৰ লগতো বেছি নাই ল মই যি কৈছোঁ তাকে কৰ তই চহৰলৈ যাব নালাগে পইচা পাতিৰো কথা আছে তই আমাৰ ওচৰৰ গাঁওখনতে ভাড়া ঘৰ এটা লৈ থাক কেইদিনমান কষ্ট হ'ব হ'লেও কিন্তু উপায় নাই মই চানীক কৈ থৈ দিছোঁ তোমালোকে গৈ মাত্ৰ থাকিলেই হ'ল ঠিক আছে মই গৈ পালে কল কৰিম তুমি এইখিনি পৰিপাতি কৰা মই অকণ ওলাই যাওঁ সোনকালে আহিবা কিন্তু কাম এটা বিচাৰিব নালাগিব জানো দাদা মালিকজন আছেনে নাই নাই আজি তেখেত গুৱাহাটীলৈ গ'ল কেতিয়া আহিব 3 দিনমান নাহে বুলিও কৈছে ঠিক আছে অলামটো দিয়াচোন একো নাই ঈশ্বৰে এনেও আমাক চকু মেলি চাবয়ে কাইলৈ আকৌ এবাৰ যাবা এতিয়া শুই যোৱা
মই যাওঁ দিয়া, ভালদৰে থাকিবা। কিবা বেয়া পালা নেকি? নাই নাই, কিন্তু আমাৰ এখেত নাই যে, কিবা কথা আছিল নেকি? নাই নাই, তেনেকুৱা বৰ বিশেষ একো নাই। তোমালোকে আমাৰ ইয়াত থাকি কেনেকুৱা বা লাগিল তাকে এবাৰ সুধিবলৈ আহিলোঁ। দাদা, আপোনালোকৰ কিবা কৰিবলগীয়া কাম আছে নেকি? অঁ আছে, তুমি কৰিবলৈ পাৰিবা জানো? হয় দাদা, পাৰিম। কিনো কৰিম আৰু, উপায় নাই যেতিয়া। মই যাওঁ দিয়া, আজি আমাৰ ইয়াত দেওবৰীয়া বজাৰ নহয়। মই আকৌ বজাৰলৈ যাব লাগিব। তুমি এইখিনি ভালদৰে কৰি থৈ দিবা, মই অকণ বজাৰৰ পৰা আহোঁ। হ'ব মালিক। অ' তোমাৰ দেখোন হ'লেই। হয়। শুনাচোন, বেয়া নাপাবা, এনেকৈ সোমাই আহিলোঁ। আচলতে মই তোমালৈ এইযোৰ কাপোৰ আনিছোঁ। কাপোৰনো কিয় নিব লাগে? নহয় মানে, তুমি অহাৰ পৰা এইযোৰ কাপোৰে পিন্ধি আছা। যদি এওঁ কেনেবাকৈ গম পায়, মোক গালি দিব। চোৱাচোন কিমান ধুনীয়া শাৰী এইখন। তোমাক এইখনৰ সৈতে বহুত ধুনীয়া দেখিব। লোৱা, একো নহয়। চাহ নাখায় নেকি? নাই নাই, এতিয়া নাখাওঁ, পিছত কেতিয়াবা খাম। পাৰ্কত কাম এটা পালোঁ আজি। কি কাম? কি কাম বুলি কওঁ তোমাক? পাৰ্কত থকা সকলো সামগ্ৰী চাব লাগে। অঁ, তেতিয়াহ'লে ভালে দেখোন, কৰিলে হ'ল। এনেকুৱা লাগিছে যেন তুমি আজি মোৰ পৰা কিবা লুকাই ৰাখিছা। নাই অ', কিবা আজি মাৰ কথা মনত পৰিছে। সেইবোৰ কথা ভাবি মন বেয়া কৰিব নালাগে। ভগৱানে যি কৰে ভালে কৰে।
ঐ তই দেখোন আজিকালি আমালৈ কলে নকৰা হলি বিয়া পাতি সঁচাকৈ বেলেগ হৈ গলি ন নাই ৰে ভাই পইচাৰ বাবে মোৰ মোবাইলত ৰিচাৰ্জে ভৰা নাই সেইবাবে কল কৰা নাই বেয়া পাব লগানো কি আছে ভাই আজি এটা আনিছিলোঁ আহিবি নেকি এতিয়া তুমি মোৰ শপত খাই কোৱা তুমি আৰু কেতিয়াও মদ নোখোৱা অ'কে তোমাৰ শপত মই আৰু কেতিয়াও মদ নাখাওঁ তইচোন জানয়ে পৰিণীতা জীৱনত অহাৰ পিছৰে পৰা মই এই সকলোবোৰ বাদ দিলোঁ এতিয়া এইবোৰ খাবলৈ ভাল নালাগে তই ৰাতি এবাৰ কল কৰিবিচোন কথা আছে ঠিক আছে দে ইচোন বিয়া পাতি বহুত সলনি হ'ল জানানে সেই দিনটোলৈ মনত পৰিলে বহুত বেয়া লাগে তোমাৰ যদি কিবা কাপোৰ কানিৰ অসুবিধা হয় তেন্তে মোক কৈ দিবা ঠিক আছে মই আহিছোঁ তুমি ভাত খালানে নাই খালো হাত ভৰি ধুই লোৱা মই ভাত বাঢ়ো নেলাগে মই মালিকৰ ঘৰতে ভাত খালোঁ কি হ'ল সপোন দেখিছা নেকি নাই নাই একো নাই শুই থাকা মই গৈ থাকোঁ আজি বহুত কাম কৰিব লগা আছে মালিকজন আকৌ ক'ৰবাত যাব হেনো কি হ'ল বৰকৈ মন মাৰি বহি আছা যে কিবা অসুবিধা হৈছে নেকি নাই নাই এনে বহি আছোঁ কামখিনি হ'লনে হ'ল ঠিক আছে তেন্তে মই অকণ ছাইডৰ কামত ওলাই যাওঁ কামখিনিৰ ওপৰত অলপ লক্ষ্য ৰাখিবা হ'ব বাৰু
তুমি আজি ইমান সোনকালে আহিলা যে? মোৰ গাটো সিমান ভাল নহয়। বহাচোন, মই পানী লৈ আহোঁ।